এজন মানুহক কেনেকৈ সহায় কৰিলে মানুহজন নিজে নিজৰ বাবে সহায়ৰ হাত হোৱাৰ লগতে ভৱিষ্যতে আনকো সহায় কৰিব পৰা হ'ব আৰু আপুনিও পৰম পুণ্যাৰ্জন কৰিব। কেতিয়াবা মন কৰিছেনে একেজন মানুহকে আপুনি জীৱনত বহুবাৰ একে ধৰণৰ কাম এটাৰ বাবে সহায় কৰিব লগা হৈছে। ইবাৰো কিবা এটা দি সহায় কৰিছে, সিবাৰো কিবা এটা দি সহায় কৰিছে, কিন্তু তেওঁৰ অৱস্থাৰ হাল সলনি হোৱা নাই। ভালদৰে ভাবি চাওকচোন আপুনি, দুৰ্ঘটনা হঠাৎ হৈ যাব পাৰে যদিও ই আমাৰ প্ৰাৰব্ধৰে এক পৰিণতি। কিন্তু সদায় দুৰ্ঘটনা হয় জানো? যদিহে সদায় বা প্ৰায়ে তেওঁ বিপদত পৰিব লগা হৈছে, তাৰ মানে জীৱনৰ জোখেৰে জি উঠিব পৰাকে তেওঁ আজিও পৰিপক্ক হৈ উঠা নাই। ইয়াৰ অৰ্থ হৈছে বাহিৰৰ জগতখনত তেওঁ দৈনন্দিন যিবোৰ বিপদৰ সন্মুখীন হৈ আছে সেইবোৰ তেওঁৰ চৰিত্ৰগত বা অভ্যাসগত দুখৰ বাবে হৈ আছে, বা বহু ক্ষেত্ৰত মানসিক দূৰদৰ্শিতা আৰু সুজ্ঞানৰ অভাৱতো হ'ব পাৰে। এজন চাকৰিয়াল দৰমহাটো পোৱাৰে পৰা ৰেগুলাৰ তেওঁ মদ মাংস খায় আৰু আনকো খুৱায়। মাহেকৰ 15 দিন একেবাৰে ৰজাৰ দৰে চলে আৰু বাকী কেইটা দিন চলিবৰ বাবে তেওঁ আপোনাৰ পৰা ধাৰ বিচাৰি আহে। ন' ডাউট যে দৰমহাটো পাই তেওঁ আপোনাক দিব লগাবোৰ ঘূৰাইও দিয়ে। কিন্তু এনেদৰে তেখেতক সহায় কৰিলে তেওঁৰ সমস্যাটো সমাধান হ'বনে? এবাৰ ভাবি চাওকচোন। এতিয়া অন্য এটা কেছ লৈছোঁ। এজন আদহীয়া স্বাস্থ্যৱান মানুহ, তেওঁ সপ্তাহত এবাৰ আপোনাৰ ঘৰলৈ মগনীয়া হৈ আহে। আপুনি প্ৰতিবাৰতে চাউল দাইল এমুঠি যি পাৰে দি পঠায়। এই দুইটা ক্ষেত্ৰতে আপুনি আপোনাৰ দায়িত্ব পালন কৰি আছে এজন মানুহ হিচাপে। ডেটছ গুড। কিন্তু আপোনাৰ কামটোৱে কিবা এটা পজিটিভ চেঞ্জ কোনোবা এজনৰ জীৱনলৈ আনিছেনে? দুইজনে কিন্তু নিজৰ ভুলৰ বাবে নিজৰ জীৱনলৈ বেয়া সময় মাতি আনিছে। এজনে উপাৰ্জন কৰিও হিচাপত চলিব নজনাৰ বাবে আৰু আনজনে এলাহত পৰি কৰিব লগা কামবোৰ এৰাই চলাৰ বাবে, আৰু তাৰ প্ৰভাৱত আপুনিও গ্ৰসিত হৈছে। চাকৰিয়ালজনক পইচাৰে সহায় কৰাৰ পৰিৱৰ্তে যদি পইচাৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকাব পাৰি, তেওঁৰ নিজা সমস্যাটো সমাধান হ'বই, লগতে তেওঁ সময়ত আনকো সহায় কৰিব পাৰিব। একেদৰে মগনী এজনক সপ্তাহে সপ্তাহে খোৱা বস্তু দি থকাৰ সলনি কাম কৰি উপাৰ্জন কৰাৰ যিটো প্ৰয়োজনীয়তা হয় সেইটো শিকাই এটা ভাল পথ যদি দেখুৱাই দিব পৰা হয়, তেওঁ আপোনাৰ ঘৰত খুজিবলৈ অহাৰ সলনি হয়তো হাজিৰা কৰিবলৈও আহিব পাৰে। ঘৰ, সমাজ আৰু দেশ এখন আপগ্ৰেড কৰিব হ'লে আপুনি, মই আৰু আমি কৰি থকা এই সৰু সৰু কামবোৰকে এটা বেটাৰ ৱেট কৰিবলৈ চেষ্টা কৰিব লাগে। মানে সমস্যাটো পোহপাল দিব নালাগে, পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে আমি কাম কৰিব লাগে। ভোকাতুৰ মানুহ এজনক দুসাঁজ ভাত খুৱাই তাৰ পিছৰ সাঁজটো নিজে কাম কৰি যোগাৰ কৰি ল'ব পৰাকে তেওঁক আপগ্ৰেড কৰিবলৈ যত্ন কৰিব লাগে। সদায় ভাত খুৱাই থকা মানে সম্ভাৱনা এটাক বিকলাংগ কৰি তোলা, আৰু তেনেকুৱা কাম কৰি পুণ্যাৰ্জন কৰিব পৰা নাযায়। যাৰ ঘৰ নাই তেওঁক ঘৰ সাজি দিব নালাগে। সাজি দিলে তেওঁ ঘৰৰ মূল্য বুজি নাপাব। টেম্পৰেৰীকে তেখেতক থকাৰ ব্যৱস্থা কৰি দি উপাৰ্জনৰ পথ এটা দেখুৱাই দিব লাগে। কাম এটাত তেওঁক এংগেজ কৰি দিব লাগে, যাতে নিজৰ পইচাৰে ভৱিষ্যতে ঘৰ এখন বনাই ল'ব পাৰে। ভোক, অভাৱ আৰু সমস্যাবোৰ অনুভৱ কৰিব নোৱাৰাকে আপুনি যদি কাৰোবাক জীয়াই ৰাখে, পৰ্যাপ্ত সকলো বস্তু যা যোগান দি, সেই মানুহজনৰ কৰ্মস্পৃহা আৰু সৃষ্টিশীলতা একেবাৰে ধ্বংস হৈ যাব। যাক যেতিয়া যেনেকে সহায় কৰিব লাগে তাক তেতিয়া তেনেকে সহায় কৰক। তেওঁ বিচৰা ধৰণে নহয়, তেওঁৰ জ্ঞানে ঢুকি নোপোৱাৰ বাবেহে তেখেত বিপদত পৰিছে। একেটা পথেৰে যদি আপুনিও যায়, আপুনিও জানো অজ্ঞানী হৈ নপৰিব? আজিৰে পৰা আপুনি কাৰোবাক সহায় কৰাৰ আগতে এই 3টা কথা জানিবলৈ নাপাহৰিব। প্ৰথমতে, তেওঁ ক'ব বিচৰা ধৰণে তেওঁৰ সমস্যাটোৰ বিষয়ে আপুনি শুনক। দ্বিতীয়তে, কেতিয়াৰ পৰা সেই সমস্যাটো তেওঁৰ জীৱনত হৈ আছে তেওঁৰ মুখেৰে জানক। আৰু তৃতীয়তে, আজিলৈকে সেই সমস্যাটো সমাধান কৰিবলৈ তেওঁ কি কি ব্যৱস্থা হাতত লৈছে সেই বিষয়ে সোধক। সকলোবোৰ কথা আপুনি শুনাৰ পিছত কথাবোৰ বিশ্লেষণাত্মক দৃষ্টিৰে বুজি লৈ তেওঁক সন্মান সহকাৰে সোধক যে এনেদৰে জীৱনটো কটাব বিচাৰিছে নে এই সমস্যাটোৰ পৰা তেওঁ পাৰ্মানেণ্টলি মুক্ত হ'ব বিচাৰিছে। যদি তেওঁ এটা পজিটিভ ৰেছপন্স দিয়ে, সমস্যাটোৰ অন্তৰালত থকা আচল কাৰণটো বুজাই দি সম্ভৱ হ'লে এটা সমাধানৰ পথ দেখুৱাই দিয়ক। আৰু যদি সেইদিনা পচিবল নহয়, আপুনি যথাযোগ্য সমাধানৰ পথ এটা বিচাৰি তেখেতক পিছত এদিন পথটোৰ সৈতে চিনাকি কৰি দিয়ক। সহায় কৰিবলৈ গৈ এজন সবল মানুহৰ মাজত গঢ় লৈ উঠা বিকল মানসিকতাক কেতিয়াও পোহপাল দিয়াৰ কামটো কৰিব নালাগে। সেইটো একেবাৰে নিপাত হৈ পৰাকে তেওঁৰ মানসিকতাটোকে আপগ্ৰেড কৰি দিব লাগে। সহায় কৰা মানে মানুহ এজনক মানসিকভাৱে আপগ্ৰেড কৰা, তেওঁৰ স্বাভাৱিক দুৰ্বলতাক আশ্ৰয় দিয়া নহয়। মানসিকভাৱে আপগ্ৰেড হোৱা মানুহ এজন নিজকে নিজে সহায় কৰিব পৰাকে সক্ষম হৈ পৰে, লগতে তেওঁ আনৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰে। এনেধৰণৰ গভীৰ বিশ্লেষণ আৰু প্ৰেক্টিকেল টিপছৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুক পেজখনো ফ'ল' কৰি থ'ব। লগতে ভিডিঅ'টো চাই কেনে পালে আপোনাৰ মতামতো জনাব। ধন্যবাদ।